পিছে আহিলি না তই दे यार आहे उद्या दे यार साला कुट्टा हूँ मैं क्या कुट्टा 4:28 হল চাওক So hello guys, কি খবৰ আপোনালোকৰ সো মানে দুদিন 3 দিনৰ পিছত আপোনালোকৰ ওচৰত আহিছো আৰু লগত মানে কি খবৰ আপোনালোকৰ সো আছো এতিয়া সো আলোকৰ আছে এতিয়া ধন সো এটা ব্লগ আপোনালোকে গোপৰ দি পাইছে এটো আৰু ইফালে পুৰা একদম কি কবি ক কি কম মানে একদম মৌসুমটো একদম ঠাণ্ডা ঠাণ্ডা এইটো বাদল বৰসা বিজুলি ঠাণ্ডা লাগছে ইয়াতে গাড়ী আহিলে হাম হোগা বুঝতে পাইছে আৰু লগত মানে গাইছ এতিয়া যাব লৈছো অলপ মানে ভিডিও বনাব কাৰণ ये काम करके हमको अच्छा लग रहा है ये माने पानी से नहीं कोई फर्क नहीं पड़ता है हमको और ये हम बाइक लेके जा रहा है तो जा बोला आज इसे नेक्स्ट डे कारण क्यों मैं আপোনালোকে তো দেখিছে মানে যোৱাকালি ভিডিও বনা নাই সো ইকানে আৰু আজি মানে কামটো ইয়াৰ নহল সো ইকানে আজি আৰু মানিপুৰত গৈছো সো এই আৰু ভিডিওটো চাই থাকক কালিকে আৰু গাইস নেক্সট ব্লগত আপোনালোকে বহুত কিনে মৰম দিছে সো এনেকে মৰম দি থাকিব আৰু লগত মানে কৰিন লেডি সাইকেলখনকে চলাই আছো আপোনালোকে দেখিছেই আৰু মানে সাইকেলখন দিয়েছো মানে কৰি আছো লাহে লাহে সো আহি আপোনালোকৰ ওচৰত মানে ঠিক কৰি দিম মানে কৈ দিম পিছত কিবা এটা বেলেগ কৰি আছে দিয়ক আৰু ইফালে চাওক কি ধুনিয়া মানে জায়গাটো চাওক পুৰা এটা মানে ফটো উঠিব বঢ়িয়া আৰু চাওক পুৰা একদম চাৰিওফালে মানে কঠিয়া ৰুই দিছে চাওক কৈ দিম পিছত ধান হ'ব So guys, ইয়াতে মানে আশ্ৰমৰ ইয়াতে আহিলো চাওক পুৰা একদম ইয়াতে মানে নাই মানুহ এতিয়া চাওক পুৰা এ বহি আছো অকলে সো ফোনক গলে ভিডিও কৰি দিব লাগে ইনষ্টাৰ কাৰণে দেয়াৰটো মানে কিয় আহি আছে কবা নৰং ঐ আ সো গাইস দেয়াৰটা কবা বন্ধ কৰিব দিবি তো মোক মানে দেয়াৰটা আহি আছে আৰু দেয়াৰ আহে উদা দেয়াৰ সালা কুত্তা হু मैं क्या कुत्ता পিছে আহিলি না তই হা কি ডিংকে কিয় গিছে তই ভিডিও বনবা অলৰেডি গাইছ ইয়াতে মানে দুখনমান ফটো উঠি মানে যাব ওলাইছো ঘৰত সো তেনেকে মানে ভিডিও বনা হোৱা নাই সো আপোনালোকে তো জানেই আৰু গাইছ আশ্ৰমখনৰ গেটখন হ'ল এইখন চাওক পাছেদি আপোনালোকে এইখন আৰু এতিয়া সময় হ'ল আমি আছো মানিপুৰত 4:28 হ'ল চাওক তো ইয়াতে দেখিছে আৰু লগত মানে আমি মানে ব্লগ বনাব আহিলে মানে এই বতৰটো কি কৰি দে মানে ক'ব নোৱাৰো আৰু গাইস আমাৰ কি দিও মানে মনসুন একেবাৰে বেয়া কৰি দিল এই ৰাস্তা গাইস মানে ইয়া যা ঘৰত দেখা তই লগ পাম বেলেগ দিন আৰু সো ৰাস্তা চা পুৰা একদম বেয়া ৰাস্তা হা ও হইনে যাই আছো চা খাবা সো ইয়াতে মানে এনেকে শর্টকাট মাৰি যাও ৰাস্তাটো চাওক সো এটা মানে ফোনে দি ব্লগটো কৰি আছো ৰাস্তাটো আৰু পুৰা একদম ৰুৱা পাৰে আৰু চাওক